সবিক জয় মাসিকি প্ৰেজ দ্য লৰ্ড ইছু চাহাই মই আশা কৰোঁ আপোনালোক সকলো ভালেই আছে পুনৰবাৰ খন্তে সময় ঈশ্বৰৰ জীৱিত বাক্য আলোচনা কৰিবলৈ এই ভিডিঅ'ৰ যোগেদি আহিলোঁ আৰু ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ যি বাৰ্তা আজি আমি আলোচনা কৰিম এই ভিডিঅ'ৰ যোগেদি এই বাৰ্তা বৰ নতুন নহয় মানে আপোনালোকৰ চাৰ্চবিলাকত আপোনালোকৰ পাষ্টৰবিলাকৰ যোগেদি এই বাক্য নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় শুনিছে আৰু সেইটো হৈছে আপুনি নতুন জন্ম পাব লাগিব হালেলুয়া একচুৱেলি এই বাৰ্তা কোনো পাষ্টৰৰ বাৰ্তা নহয় কোনোবা শিক্ষকৰ বাৰ্তা নহয় এই বাক্য যীশু খ্ৰীষ্টৰ হয় আমি যদি গছপেল জন চেপ্টাৰ 3 পঢ়িম ৰাইট ইয়াত লিখা আছে যীশুৱে তেওঁক উত্তৰ দিলে কাক উত্তৰ দিলে নিকোদিমক উত্তৰ দি ক'লে মই তোমাক অতি স্বৰূপকৈ কওঁ অতি স্বৰূপকৈ কওঁ নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত দেখা নাপাব ঈশ্বৰৰ ৰাজ্য দেখা নাপাব চ' দিছ ৱৰ্ড ফ্ৰম জিজাছ ৰাইট যীশু খ্ৰীষ্টই কৈছে that's why you must be born again মানে কি বিষয়ে আলোচনা কৰিম তাৰ আগতে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ আমাৰ মণ্ডলীবিলাকত আজিকালি দুই ধৰণৰ বিশ্বাসী পোৱা যায় এক নম্বৰ বিশ্বাসী মানে প্ৰথম কেটেগৰী হৈছে যিবিলাক ব্যক্তি গীৰ্জা জাষ্ট ফৰ নেম চেক আহে মানে গীৰ্জাঘৰ আহে কাৰণ তেওঁলোকে খ্ৰীষ্টীয় পৰিয়ালত জন্ম হৈছে বা আহিব লাগে বুলি আহে আৰু নহ'লে কোনোবাই বেয়া পাব পাষ্টৰে বেয়া পাব পিতৃ মাতৃয়ে বেয়া পাব জাষ্ট আহিব লাগে বুলি আহে যীশু খ্ৰীষ্টৰ সৈতে কোনো ধৰণৰ সম্বন্ধ নাথাকে যীশু খ্ৰীষ্টৰ লগত কোনো ধৰণৰ ব্যক্তিগত সম্বন্ধ নাথাকে বাইবেলৰ সৈতে কোনো ধৰণৰ সম্বন্ধ নাথাকে প্ৰাৰ্থনাৰ সৈতে হওক বা যিকোনো স্পিৰিচুৱেল এক্টিভিটিছৰ লগত কোনো ধৰণৰ সম্বন্ধ তেওঁলোকৰ নাথাকে জাষ্ট আহে আৰু আহে আৰু এক প্ৰকাৰৰ খ্ৰীষ্টান হৈছে যিবিলাক সঁচাকৈ প্ৰভুক প্ৰেম কৰে ৰাইট বাক্যক প্ৰেম কৰে প্ৰথম প্ৰায়ৰিটি ঈশ্বৰক দিয়ে ৰাইট এনেকৈ ব্যক্তিও আছে যিবিলাকে জীৱনৰ প্ৰত্যেকটো খোজত ঈশ্বৰক প্ৰথম স্থান দি আগবাঢ়ি যায় চ' আপুনি একবাৰ এক্সামাইন কৰিব আপোনাৰ লাইফটো যে আপুনি কোনটো কেটেগৰীত আছে ৰাইট আহি যাওঁ পুনৰ বৰ্ণ এগেইন খ্ৰীষ্টানৰ বিষয়ে যি আমি আলোচনা কৰিছোঁ মাই ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ এই বিষয়ে মানে ডিপলি অলপ আণ্ডাৰষ্টেণ্ডিং কৰিবৰ কাৰণে একটা এক্সাম্পল ল'ম বাইবেলৰ পৰাই বাইবেলৰ পৰা আমি একটা এক্সাম্পল ল'ম আৰু সেইটো হৈছে লুক চেপ্টাৰ 15 গছপেল লুক চেপ্টাৰ 15 ভাৰ্ছ 11 to 32 11 পদৰ পৰা 32 পদলৈকে আপোনালোকে পঢ়িব আৰু ইয়াত এটা দৃষ্টান্তৰ কথা আছে এজন ব্যক্তিৰ দুজন পুত্ৰ আছিলে এই কাহিনীটো ভেৰি ফেমাছ আছে ৰাইট আপুনি হয়তো জানে আৰু এই ব্যক্তিজনৰ সৰু সন্তানটো কি কৰিলে নিজৰ বাপেকৰ পৰা যিমান টকা পইচা বা সা সম্পত্তি লৈ বেছি মানে কি কৰিলে বহুত দূৰ দেশলৈ গুচি গ'ল বহুত দূৰ দেশলৈ গৈ নিজ ইচ্ছাৰে যি কৰিবলৈ মন গৈছিল বা যি কৰিবলৈ তেওঁক ভাল লাগিছিল তাকেই কৰিছিল যি খাবলৈ ভাল লাগিছিল তাকেই খাইছিল আৰু যি কৰিবলৈ মানে তেওঁৰ লাইফটো তেওঁ কৈছে মেৰে জীৱন মোৰ জীৱন হয় মই মোৰ জীৱনৰ মালিক হয় মোক যি ভাল লাগিব মই তাকেই কৰিম বুলি তেওঁ এনেকুৱা কৰি আছিল আৰু শেষতে তেওঁৰ জীৱনত এনেকুৱা এটা অৱস্থা আহিলে আৰু এনেকুৱা এটা সাংঘাতিক টাইম আহিলে বাইবেলতে লিখা আছে তেওঁৰ অৱস্থা ইমানে বেয়া হ'ল যে তেওঁ গাহৰিৰ দানা খাব লগা হ'ল ৰাইট তেওঁ কৈছে যে ইয়াত বাইবেল কৈছে যে তেওঁ মানে গাহৰিৰ লগত গাহৰিয়ে খোৱা আহাৰ খাবলগীয়া অৱস্থাত তেওঁ আহি পৰিলে আৰু সেনেকুৱা অৱস্থাতে তেওঁ নিজৰ পিতৃৰ কথা মনত পৰিল আৰু হি ৰিয়েলাইজ কৰিলে ৰাইট হি ৱাজ ৰিয়েলাইজিং এবাউট হিজ ফাদাৰ তেওঁৰ পিতৃয়ে তেওঁক কিমান প্ৰেম কৰিছিলে সেই তেওঁৰ পিতৃৰ কথা সোঁৱৰণ কৰি তেওঁ ঘৰলৈ ঘূৰি আহিলে আৰু যেতিয়া ঘূৰি আহিলে তেওঁৰ বাবাই তেওঁক গালি দিয়া নাই ৰাইট তেওঁৰ বাবাই তেওঁক মৰম কৰিলে তেওঁৰ বাবাই তেওঁৰ বস্ত্ৰ সৰালে তেওঁক মানে নিজৰ সন্তানৰ দৰে আঁকোৱালি ল'লে আৰু এই আঁকোৱালি লোৱাৰ পাছত তেওঁ ঘৰত ফূৰ্তি কৰিবলৈ আনন্দ কৰিবলৈ গাঁৱৰ চব লোকবিলাকক তেওঁ আমন্ত্ৰণ কৰিলে ভোজ হৈছে ৰাইট আৰু সেই সময়তে তেওঁৰ সন্তান আহি পালে সন্তান অহাৰ পাছত তেওঁ বৰ খং উঠিলে কৈছে ৰাইট তেওঁৰ খং উঠিলে তেওঁ বাবাক কৈছে বাবা মই তোমাৰ লগত ইমানেই দিন আছোঁ ৰাইট তোমাৰ লগত মই বহু কাললৈকে আছোঁ কিন্তু তুমি কেতিয়াও মোৰ লগৰবিলাকৰ সৈতে বন্ধুবিলাকৰ সৈতে আনন্দ কৰিবলৈ তুমি মোক একোৱেই দিয়া নাই তো বাপেকে কৈছে মোৰ যি আছে চব তোমাৰতো হয় ৰাইট মোৰ যি আছে চব তোমাৰে হয় বাবা কিন্তু তোমাৰ ভায়েক মৰা হৈও জি উঠিলে কৈছে হি ৱাজ ডেথ তো মৰিছিল ফিজিকেলি মৰা নাই ৰাইট শাৰীৰিকভাৱে তেওঁ মৰা নাই
আত্মিকভাৱে তেওঁ মৃত্যু হৈছিল। হি ৱাজ ডেথ, কিন্তু তেওঁ এতিয়া জি উঠি গৈছে। হালেলুয়া। হি ৱাজ ডেথ and he came back alive. My friends, that is actually born again. Paul Ephesian church Ephesian church Ephesians 2 অধ্যায় 1 পদৰ পৰা যদি আপোনালোকে পঢ়িব, আপোনালোকে তাতো পঢ়িব পাব। পৌলে কৈছে, আৰু যেতিয়া তোমালোকৰ অপৰাধ আৰু পাপবোৰত মৰি আছিলা, যেতিয়া তোমালোকৰ অপৰাধ আৰু পাপবোৰত মৰি আছিলা, মিনছ তোমালোকে পাপত আছিলা। যেতিয়া তোমালোকে পাপত জীৱন যাপন কৰিছিলা, পাপক ভাল পাইছিলা, পাপৰ লগত সম্বন্ধ তোমালোকৰ আছিল, অপৰাধ কৰি পেলাই তোমালোকে ভাল পাইছিলা, ৰাইট? তোমালোকে পাপতে আছিলা তোমালোক, তথাপি কি কৰিলে? তেতিয়া তোমালোকক ঈশ্বৰে জীয়ালে। সেইবোৰত তোমালোকে এই জগতৰ নিয়ম অনুসাৰে আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ অৰ্থাৎ অবাধ্যতাৰ সন্তানবিলাকৰ কাৰ্য সাধন কৰোঁতা আত্মাৰ দৰে আগে চলিছিলা। সেইবোৰৰ মাজত আমিও আছিলোঁ, কৈছে। সকলোৱে আগে মাংসৰ আৰু নিজৰ মনৰ ইচ্ছা পূৰ্ণ কৰি নিজ নিজ মাংসৰ অভিলাষ অনুসাৰে আচৰণ কৰিছিলোঁ। নিজ নিজ মাংসৰ অভিলাষৰ অনুসাৰে কাম কৰিছিলোঁ আমি। ভাৰ্চ 5 লিখা আছে, ভাৰ্চ 4 কিন্তু আমি পাপত আছিলোঁ, হয়, কিন্তু দয়া অনুসাৰে ঈশ্বৰ যি কৰিলে, কি কৰিলে? দয়া কৰিলে, মহাপ্ৰেমেৰে আমাক প্ৰেম কৰিলে। তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই খ্ৰীষ্টৰ সৈতে আমাক জীয়ালে, অনুগ্ৰহেৰে তোমালোকে পৰিত্ৰাণ পালা। We were dead, পৌলে কৈছে, but Christ make us alive. Hallelujah. আমি যদি 2 Corinthians 5 অধ্যায় আমি পঢ়োঁ, তাত কৈ আছে, এতেকে কোনো যদি খ্ৰীষ্টত আছে, 5 অধ্যায় 17 পদ, এতেকে যদি কোনো নট সকলো, অ'কে, কোনো যদি খ্ৰীষ্টত আছে, তেন্তে তেওঁ নতুন সৃষ্টি, দেট ইজ নিউ বৰ্ণ। হালেলুয়া, বৰ্ণ এগেইন। খ্ৰীষ্টত আছে, পুৰণিবিলাক লুপ্ত হ'ল, চোৱা, নতুন হ'ল। Hallelujah. And it is born again, new creation. Hallelujah. My brothers and sisters, in the church, all is not born again Christian. আমি চাৰ্চতে যিবিলাক আমি দেখি পাওঁ, প্ৰত্যেকজন ব্যক্তি, সকলো ব্যক্তি যিবিলাকে চাৰ্চলৈ আহে, মিটিংবিলাকত যায়, born again নহ'ব পাৰে। born again হোৱা ব্যক্তিবিলাক সদায় ঈশ্বৰক প্ৰথম স্থান দিব। আমেন। born again হোৱা ব্যক্তিবিলাক পাপক কেতিয়াও প্ৰেম নকৰিব। Hallelujah. born again হোৱা বিশ্বাসীবিলাকৰ জীৱন ডিফাৰেণ্ট হ'ব, বেলেগ হ'ব। born again হোৱা বিশ্বাসীবিলাক জগতৰ অনুৰূপ নহ'ব। born again হোৱা খ্ৰীষ্টানবিলাক সদায় প্ৰভুক প্ৰেম কৰিব, প্ৰভুৰ বাক্যৰ মতে জীৱন যাপন কৰিব, পাপক ঘৃণা কৰিব। Hallelujah. Hallelujah. So my brothers and sisters, you must be born again. It is not your choice. There is no option নাই ইয়াত। যীশু খ্ৰীষ্টই কৈছে born again হ'বই লাগিব। born again নহ'লে কোনেও স্বৰ্গ ৰাজ্যত দেখা নাপাব, ঈশ্বৰৰ ৰাজ্যত দেখা নাপাব, কৈছে। কোনো পাষ্টৰ নহয়, কোনো পাষ্টৰৰ কথা নহয় এই কথাষাৰ যীশু খ্ৰীষ্ট স্বয়ং কৈছে, তেওঁ নিজে কৈছে। তেওঁ লাগিলে যিমান টেলেণ্টেড হওক, তেওঁ লাগিলে যিমান শিক্ষিত হওক, তেওঁ শিক্ষক হওক, পাষ্টৰ হওক, তেওঁ লাগিলে ৱৰ্শ্বিপাৰ হওক, লাগিলে তেওঁ যোনেই নহওক কিয়, যদি সেইজন ব্যক্তি নতুন জন্ম পোৱা ব্যক্তি নহয়, তেনেহ'লে তেওঁ ঈশ্বৰৰ ৰাজ্য দেখা নাপাব বুলি যীশুখ্ৰীষ্টই কৈছে। That's why you must be born again. Hallelujah. You must be born again. There is no option. There is no choice. You have to born again. And born again, কেনেকৈ হ'ব? You have to come back to God. এইজন ল'ৰা পাপত ভাল পায়, নিজৰ পিতৃৰ পৰা বহুত দূৰত গুচি, তেওঁ অৱস্থা ইমানেই বেয়া হ'ল, গাহৰিৰ লগত খানা খাবলৈ তেওঁ অৱস্থা আহি পালে। কিন্তু তেওঁ ৰিয়েলাইজ কৰিলে, হি ৱাজ থিংকিং এবাউট হিজ ফাদাৰ, তেওঁৰ বাবাৰ কথা চিন্তা কৰিলে, মোৰ বাবাৰ ঘৰ মই ঘূৰি যাম। ই ৰিয়েলাইজটো, তেওঁ গিল্টি ফিল কৰিছে, মই এই জেগাত আৰু নাথাকিম, মোৰ বাবাৰ ঘৰ মই গুচি যাম, বাবাৰ লগত থাকিম। ৰাইট, কামিং বেক টু গড। হালেলুয়া, কামিং বেক টু গড। পাপক ঘৃণা কৰি, জগতৰ অভিলাষবিলাকক ত্যাগ কৰি, পৌলে কৈছে আমিও আছিলোঁ এটা সময়ত মাংসৰ অভিলাষ, জগতৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ কৰি আছিলোঁ, ৰাইট? বাট Christ মেক আছ নিউ ক্ৰিয়েশ্যন। খ্ৰীষ্টই আমাক কি কৰিলে? নতুন সৃষ্টি কৰিলে। হালেলুয়া। আৰু নতুন সৃষ্টি কৰাৰ পাছত আপুনি নতুন সৃষ্টি হোৱাৰ পাছত যেতিয়া আপুনি বৰ্ন এগেইন খ্ৰীষ্টান হ'ব, আপুনি নিজ ইচ্ছাৰে একো নকৰিব।
Hallelujah. You will obey the word of God when you will become born again Christian. Born again Christian ব্যক্তিবিলাকে ঈশ্বৰৰ বাইকৰ মতে জীৱন যাপন কৰিব. Amen. So examine your life, my friends. Examine your life. একবাৰ আপুনি নিজৰ ব্যক্তিগত জীৱনটো এবাৰ চাৰি জাৰি চাওক. যদি আপোনাক লাগিছে যে আপুনি born again Christian নহয় নেকি, come back to God. He loves you. ঈশ্বৰে আপোনাক বহুত প্ৰেম কৰে. Whether you believe or not, আপুনি বিশ্বাস কৰক বা নকৰক, ঈশ্বৰে আপোনাক বহুত প্ৰেম কৰে. সেইকাৰণে তেওঁ নিজৰ পুত্ৰ যীশুখ্ৰীষ্টক আপোনাৰ কাৰণে পঠিয়াইছিল. He died on the cross. He died on the cross for you and for me. Amen. He loves you. Okay? He loves you. God bless you, my friends. Amen.